হেল্ল' এভৰিৱান, মই বনাব লৈছোঁ খুৰমা। এয়া ময়দা লৈছোঁ 2 কাপ চালি লৈছিলোঁ দেই। লৈ পেলাই ঘিউ অলপ দি মানে মোহাৰি একদম ধুনীয়াকৈ হেৰি কৰিব লাগিব, যেতিয়ালৈকে এনেকৈ গোটা হেৰি ধুনীয়া এই চকু মিঠৈটো দিওঁ কি ধুনীয়াকৈ বনি গৈছে, দেখিছেনে? তাৰ বেছি আকৌ হেৰি কৰিব নালাগে, অলপ পানী দি মুঠি মোৰতো অকণমান কোমল হৈছিলে, তাৰপিছত আকৌ অলপ দি পেলাই হেৰি কৰিলোঁ। কৰি চকু এনেকৈ ড্ৰ' এটা বনাই লৈ 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিব লাগিব। তাৰপৰা ঢাকি থোৱাৰ পিছত এয়া 2টা লাডু বনাই দিলোঁ। বৰ পাতলা কৰা নাই যে, মই স্লেটখনতে বেলিলোঁ, সেইকাৰণে স্লেটখনত বেলিলে ভাল লাগে। তাৰপাছত এয়া পিচকৈ কাটিলোঁ। চব আকৌ প্ৰথমডোখৰ কেনেকুৱা হ'ল, সেইকাৰণে সৰু পিচ কৰিছোঁ, বেছি ডাঙৰ কৰা নাই। তো এনেকৈ কাটি ল'ব লাগিব ধুনীয়াকৈ। তাৰপৰা কাটি লৈ পেলাই এইখিনি এনেকৈ দেখিছেনে? অলপ তেল দিলোঁ, বেছি গৰমো হোৱা নাই আৰু বহুত মানে হেৰি হোৱা নাই, অলপ দেৰি ভাজিব লাগিব, তেতিয়াহে আকৌ ধুনীয়াকৈ হ'ব। এয়া চব ভাজি কি ধুনীয়া মচমচীয়া হৈছে।